নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জিন্দুস ব্লগৰ অন্য এক ভিডিঅলৈ বন্ধুসকল আজি মই লগ কৰিবলৈ যাম বিহু নাচি ভাইৰেল হোৱা দীপক হাজৰিকাক বিহু নৃত্য মোৰ চেনেলত মই দুটা দিছিলো তাৰে এটা ভিডিঅ'ত 1 মিলিয়নৰ ওচৰ ভিউজ হৈছে আৰু আজি মই দীপকক লগ কৰিবলৈ যোৱা কাৰণ হ'ল দীপক হাজৰিকা খবৰ মানে বহুত ভাল কাৰণ কেলে সি এবাৰ আসাম পুলিচত নিযুক্তি লাভ কৰিছে বহুত ভাল খবৰ আমাৰ গাঁৱৰ এবাৰ 7 জনে নিযুক্তি লাভ কৰিছে আসাম পুলিচত তাৰে এগৰাকী হ'ল ছোৱালী আৰু বাকি 6 জন হ'ল ল'ৰা তাৰে দুজন হ'ল দীপক হাজৰিকা ঘৰত দীপক হাজৰিকা আৰু দীপক হাজৰিকা চাওক এখন ঘৰত দুজনকৈ চাকৰি পাইছে আসাম পুলিচত বহুত ভাল খবৰ তেওঁলোকৰ বহুত কষ্ট আৰু সাধনাৰ ফলত আজি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মোৰ এই ভিডিঅ'ৰ যোগেদি মই অসমত নিযুক্তি লাভ কৰা সমূহ যুৱক যুৱতীলৈ মই অভিনন্দন জ্ঞাপন কৰিছো আৰু এতিয়া আমি যাম দীপকক লগ কৰিবলৈ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আমি খুচকাহি দীপকৰ ঘৰলৈ গৈছো আমাৰ ঘৰৰ পৰা দীপকৰ ঘৰলৈ বেছি দূৰ নহয় আৰু এফালে মোৰ লগত ভাইটি গৈছে ভাইটো এটা নতুনকৈ চেনেল খুলিছে ইউটিউব চেনেল নামটো কৈ দিয়া কি আছিলে মোৰ চেনেলটোৰ নাম হৈছে @boys তাত মই কমেডি ব্লগিং কৰোঁ আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিলোঁ আপোনালোকে চাব আৰু চাই অৱশ্যে ভাল পাব চাগে আৰু মই ডেছক্ৰিপশ্যনত চাগে লিংকটো দি দিম আৰু এইফালে চাওক না কেনেকুৱা পানী হৈছে বহুত পানী এইটো এড কৰিব নেকি এইফালে জাল মাৰিছে পানীত পানী হৈছে দেই সোমাইছে মাছ এইফালে দীপকে যাব ওলাই আছে দীপক আজি জইনিং আছে দীপক কংগ্ৰেচুলেশ্যন ধন্যবাদ কোৱা অনুভৱ কেনেকুৱা চাকৰি পাই অনুভৱটো বহুতেই ভাল লাগিছে বহুত কষ্ট কৰিছিলোঁ অসম পুলিচত চাকৰি পোৱাৰ হেঁপাহ আছিল সপোন আছিল আৰু সেয়া সাৰ্থকত পৰিণত হ'ল সকলোকে ধন্যবাদ জনাইছোঁ ইমান স্বচ্ছৰ নিকাকে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আমাক নিযুক্তি দিছে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকী মানে সকলোৱে চেষ্টা কৰক পাব আৰু নেক্সট আহি আছে ভেকেঞ্চি সকলোৱে এপ্লাই কৰক কষ্ট কৰক দৌৰক পাব হয় ভাল লাগিলে আমাৰো ভাল লাগিলে জইনিং ক'ত হৈছে আজি ক'ত হ'ব আজি মই কৰি আহিলোঁ জাষ্ট বিশ্বনাথ চাৰিআলি SP অফিচত এতিয়া হৈ আছে বাকীবোৰৰ ঠিক আছে ধন্যবাদ আৰু এইফালে চাওক একদম বেডিং পত্ৰ পেকিং কৰি ৰেডি কৰি থৈ দিছে দুইজন ককাই ভাইকে চাকৰি যাবলৈ চাই লওক দীপকৰ ঘৰত মানুহৰ ফূৰ্তিৰ একদম সীমা নাই কাৰণ কেলে দুজন একেলগে চাকৰি পাইছে আৰু তাৰোপৰি দীপকৰ বায়েকেও আগৰবাৰত আসাম পুলিচলৈ চাকৰি পাইছে চাওক এখন ঘৰত 3জনকৈ আসাম পুলিচ কিমান এটা ভাল খবৰ আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কৰিব আৰু আজিলৈ বাই বাই